मुसलपुराव UPPL दोलोनि बानजायनायाव गोजोन हानजा सुरदों। मुसलपुराव UPPL दोलोआ हाग्रामानि मुसुखा सावदों। आथिखालाव सोलिबाय थानाय बियाब दाफामफिननायखौ लानानै हाब्रु सारलायनाय राजखान्थि खालामनायखौ नुनो मोन्दों। BTCनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिनि बियाब दाफामफिननायखौ लानानै UPPL दोलोखौ सोंखारिनाय आरो गोजोननि बिटिआरआव दुंहाव थासारि सोरजिनो नागिरनायनि अजदजों मुसलपुर UPPL दोलोआ बाक्सा जिल्लानि मुसलपुर सदर थावनियाव गोजोन हानजा सुरनायजों लोगोसे हाग्रामानि मुसुखा सावनानै खुद्रिसारो। मावफुं सोद्रोमा राकेश ब्रह्मआ क'क्राझार लकसभाखौ ST खालामना होनायनि थाखाय साबायखर बावो आरो उदालगुरि जिल्लायावबो दरं लकसभा बियाबनि सोलायै बिटिआरनि आवथानि विधानसभा बियाबफोरखौ लानानै उदालगुरि लकसभा बियाब दाफुंना होनो थाखाय बिसायख'थि आय'गखौ खावलायो। ওলাইছে ইয়াৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা যি ৰেগুলেশ্যন আমি ৱেলকাম কৰিছোঁ। ইলেকশ্যন কমিশ্যনে যি সিদ্ধান্ত দিছে সেইটো আমি ৱেলকাম জনাইছোঁ। বিটিআৰত 15টা সমষ্টি কৰিছিল, আগত 12টা সমষ্টি আছিল বিধানসভাৰ, এতিয়া 15টা সমষ্টি কৰি দিছে। তাৰপিছত কোকৰাঝাৰটো আমি ST হিচাপে বিচাৰিছিলোঁ, এইটো ST কৰি দিছে। আৰু ওদালগুৰিটো আমি বিচাৰিছিলোঁ, ওদালগুৰিটো বিটিআৰৰ ভিতৰতে সমষ্টিটো কৰক বুলি, কিন্তু তেখেতসকলে দৰং কৰিছে। আমি তেখেতসকলক আকৌ অনুৰোধ কৰিছোঁ আৰু আমাৰ ফালৰ পৰা অলৰেডি মেমৰেণ্ডামটো দিয়া হ'ল। ওদালগুৰি আৰু কোকৰাঝাৰ নামেৰে বিটিআৰত দুটা যি লোকসভা সমষ্টিটো নামকৰণ কৰিব লাগিব। এইটো জাষ্ট এটা খচৰাহে, এইটো খচৰা তেখেতসকলে প্ৰকাশ কৰিছে। এতিয়া আমি আকৌ তেখেতসকলক লগ ধৰি ওদালগুৰিটো আকৌ মানে বিটিআৰৰ ভিতৰতে ওদালগুৰি নামৰে মানে লোকসভা সমষ্টিটো নামকৰণ কৰিব লাগিব বুলি এইটো এটা ডিমাণ্ড আজি এনেকুৱা আমাৰ ৰেলীৰ পৰা বা বিভিন্ন জাগাত আমি চিটিজেন এছেম্বলি আমাৰ নাগৰিকসকলৰ এটা সভা হৈ আছে, তাৰ পৰা এইটো আমি ডিমাণ্ড দিছোঁ। আৰু বিশেষকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিভিন্ন কথাবিলাক বিভিন্ন সময়ত যেনেকৈ মেল মিটিং কৰি ৰাইজক এটা ভুল পথেৰে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে, তাৰ কাৰণে আমি এইবিলাক এটা মিটিঙৰ জৰিয়ে তেখেতক এটা কাউণ্টাৰ কৰিছোঁ। আমি ৰাইজক জনাব বিচাৰিছোঁ বা আমি চৰকাৰক জনাব বিচাৰিছোঁ, আমি UPPLৰ ফালৰ পৰা যি ব্যৱস্থাটো আমি চিন্তা কৰিছোঁ, এই ব্যৱস্থাটো আজিৰ ইলেকশ্যন কমিশ্যনে ঠিকেই কৰিছে, কিন্তু তেখেতসকলে যি ধৰণে UPPLৰ নামত আমাৰ বিটিআৰৰ প্ৰমুখ তথা আমাৰ UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নামটো লৈ তেখেতসকলে যেনেকৈ এটা এটাক কৰিছে, তাত আমি ক'বলৈ বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত থকা 35 লাখ মানুহ আৰু 23টা জাতি জনগোষ্ঠীক লৈ যি সপোনটো দেখিছে, এই সপোনটো যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰ আগতে যদি দেখি লয়, আজিৰ এই পৰিৱেশটো নহ'ল হয়। আজিৰ 2.5 বছৰৰ ভিতৰত প্ৰমোদ বড়ো ডাঙৰীয়াই বহুত এটা ভাল পৰিৱেশৰ মাজত বিটিআৰত থকা বড়োৰ লগতে ইয়াত বসবাস কৰা আন জনগোষ্ঠীৰ মনটো জয় কৰিছে, মনটো জিকিবলৈ তেখেতে সক্ষম হৈছে। আমি বিচাৰিছোঁ আগন্তুক বহুত বছৰলৈকে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যোৱা মানে হাগ্ৰামাৰ 17 বছৰৰ সময়ত যি মানে সংঘাত যিবিলাক হৈছিল, যি কনফ্লিক্টবিলাক যি হৈছিল, জনগোষ্ঠীৰ মাজত যি কনফ্লিক্ট হৈছিল, এই কনফ্লিক্টটো আৰু নাথাকিব। ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে প্ৰমোদ বড়ো ডাঙৰীয়াক আঁকোৱালি লৈছে, বড়োৰ লগতে আন জনগোষ্ঠীয়ে তেখেতক আঁকোৱালি লৈছে, বড়োৰ লগতে তেখেতে আন জনগোষ্ঠীৰ কামো তেখেতে কৰি আছে। গতিকে ইয়াত যি 15টা সমষ্টি ইয়াত বিধানসভাৰ কৰি দিয়া হৈছে, এইটো আমি ৱেলকাম জনাইছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ টিমে আপোনালোকে গম পাইছে, আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ পৰা আমি গম পাইছোঁ, গোসাইগাঁৱত সিদিনা তেখেতসকলে মানে মিটিং কৰি এটা মেমৰেণ্ডামটো দিছিল SDO গোসাইগাঁৱক, আৰু লগে লগে নেক্সট দিনাখন এইটো তেখেতসকলে উইথড্ৰ কৰিছে। ইয়াৰ মানেটো কি, তেখেতসকলে কেনেকুৱা চিন্তাধাৰা লৈ তেখেতসকলে কাম কৰিব বিচাৰিছে। আমাৰ কথাটো হ'ল ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে অধিকাৰটো পাব লাগে। ইয়াত খালি মানে কোনোবা হাগ্ৰামা মহিলাৰ নিচিনাই খালি ইলেকশ্যনৰ সময়ত ভোটৰ নামত বিভিন্ন জনগোষ্ঠীক মানে প্ৰলোভন দি বিভিন্ন কথাটো উনুকিয়াই খালি তেখেতসকলে কাম কৰাৰ নিচিনা আমি কাম নকৰোঁ। আমাৰ স্পষ্ট কথাটো হ'ল কোকৰাঝাৰটো ST লাগে, ST হৈ গ'ল। আমি কোকৰাঝাৰটো ST হিচাপে তেখেতসকলৰ যদি নিচিনা হ'লে কোকৰাঝাৰটো আজি ST নাপালোঁ হয়। তেখেতসকলে যি ধৰণৰ প্লেনিঙত কাম কৰিছিল, আজি কোকৰাঝাৰটো ST নাপালোঁ হয়। কিন্তু আমাৰ দলৰ পৰা যি ধৰণৰ এটা প্লেনিং কৰা হ'ল, আমাৰ দলৰ পৰা যি ধৰণৰ ইলেকশ্যন কমিশ্যনক এটা প্ৰেছাৰ কৰা হ'ল বা মেমৰেণ্ডাম দিয়া হ'ল, চৰকাৰক যি ধৰণে আমি ৰিকুৱেষ্ট কৰিলোঁ, এইটো ৰিকুৱেষ্টৰ বমজিমত আজি কোকৰাঝাৰটো আমি মানে MP হিচাপে ST হিচাপে আমি পাইছোঁ। তাত কিন্তু নন ট্ৰাইবেল হিচাপে একো তাত বেয়া পোৱা কথা নাই, কোনেও বেয়া নাপায়। তাহানিৰ পৰা এইটো ST ৰিজাৰ্ভ, আগৰ পৰা ST ৰিজাৰ্ভ। আৰু বড়োসকলে এটা দীঘলীয়া সংগ্ৰাম ইয়াত কৰিছে, 40 বছৰে বড়োসকলৰ যি দীঘলীয়া সংগ্ৰামৰ ফলত ইয়াত BSC BTC আৰু আজি BTR একত ইয়াত আমি একত হৈছে, ডেভেলপমেণ্ট হৈছে। একত হোৱাৰ পিছত এই BTC বা BTR হোৱাৰ পিছত ইয়াত ডেভেলপমেণ্ট হৈছে, এই যি দ্ৰুতগতিৰে যি ডেভেলপমেণ্ট হৈছে, এইটো এটা আন্দোলনৰ এটা ৰিজাল্ট। গতিকে আমি ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে এইটো সমৰ্থন দিছোঁ বা সমৰ্থন দিছোঁ বুলি কৈছে। এই কথা কৈছে হয়, UPPL দলে সূতা কম্বলৰ ৰাজনীতি কৰা নাই, UPPL দলে মানুহ কম্বল দিয়া নাই, UPPL দলে মানুহক সূতা দিয়া নাই, কিন্তু UPPL দলে এই
এতিয়া আমাৰ মানৱ সম্পদ গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে আমি UPSCৰ পৰা আৰম্ভ কৰি মেডিকেল পৰা আৰম্ভ কৰি আপোনাৰ ইঞ্জিনিয়াৰিঙৰ পৰা আৰম্ভ কৰি আমি যি টকা পইচাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে সূতা কম্বলৰ নামত ছাপ্লাই দি যি টকাটো লুণ্ঠন কৰিছিল, এই পইচাটো লুণ্ঠন নকৰি আমি এই ছাত্ৰ ছাত্ৰীসকলক আমি এইটো ব্যয় কৰিছোঁ, তাতে আমি খৰচ কৰিছোঁ। আমি মানৱ সম্পদ গঢ়ি তুলিব বিচাৰিছোঁ। আমাৰ BTRৰ পৰা এজন IAS অফিচাৰ, BTRৰ পৰা এজন IPS অফিচাৰ, BTRৰ পৰা ভাল ভাল ডক্টৰ, ইঞ্জিনিয়াৰ, IIT ইঞ্জিনিয়াৰ BTRৰ পৰা ওলাওক। শিক্ষাৰ ক্ষেত্ৰত BTRটো আগবাঢ়ি যাওক। আপোনালোকে দেখিছে চিৰাং জিলাটো আজি প্ৰত্যেক বছৰে লাষ্টত আছিল, প্ৰত্যেক বছৰে অসমত লাষ্টত আছিল। আজি কিন্তু এই 2 বছৰীয়া শাসনত 1.5 বছৰ হৈছে শিক্ষাৰ ক্ষেত্ৰত আমি কাম কৰা। এই 1.5 বছৰৰ কামৰ ফলত আজি চিৰাং জিলাটো অসমৰ ভিতৰত প্ৰথম হ'বলৈ অক্ষম হৈছে মেট্ৰিক পৰীক্ষাত। এইটো কি পৰিৱৰ্তন নহয়? আজি আপোনাৰ বাক্সা ডিষ্ট্ৰিক্টটো ছায়েন্সৰ ক্ষেত্ৰত প্ৰথম হৈছে হায়াৰ ছেকেণ্ডেৰীত, এইটো এটা পৰিৱৰ্তন নহয়? এই পৰিৱৰ্তন বিচাৰিছোঁ আমি। ইয়াতে কাট মাৰ যুদ্ধ কৰিবলৈ পৰিৱৰ্তন বিচৰা নাই। আমি পৰিৱৰ্তন বিচাৰিছোঁ এটা সভ্য সমাজ গঢ়াৰ কাৰণে, সভ্য সংস্কাৰ সমাজ গঢ়াৰ কাৰণে, সংস্কাৰী সমাজ গঠন কৰাৰ কাৰণে আমি পৰিৱৰ্তন বিচাৰিছোঁ। ভাল সমাজ গঠন কৰাৰ কাৰণে পৰিৱৰ্তন বিচাৰিছোঁ। ৰাজনীতিৰ নামত মানুহ কাট মাৰ কৰা, ৰাজনীতিৰ নামত মানুহ মাৰপিট কৰা, এইটো আমি বিচৰা নাই। ৰাজনীতিটো আহিব যাব, কিন্তু আমাৰ সমাজটো আমি গঢ়ি তুলিব লাগিব। ভাল সমাজ যেতিয়া আমি গঢ়ি তুলি ইয়াত BTRত, তেতিয়া আমাৰ এটা লংজিবিলিটি থাকিব, যিটো এটা এজেণ্ডাটো লৈ আমাৰ চৰকাৰে কাম কৰিছে। আপোনালোকে দেখিব ছ'চিয়েল মিডিয়াৰ পৰা আপোনালোকে গম পাব, আৰু আপোনালোকে এইটো প্ৰচাৰ কৰিব। অতি সোনকালে বহুত ৰাইজৰ মানে সুকলমে হোৱা কামবিলাক বা ৰাইজৰ ভালৰ কাৰণে কাম হোৱাবিলাক বা ৰাইজক লৈ যি আঁচনিবিলাক তৈয়াৰ কৰা হৈছে, এইটো আপোনালোকে ফিল্ডত দেখিবলৈ পাব। এইটো আপোনালোকে নিশ্চয় তেতিয়া আপোনালোকে বুজাব পাৰিব, আৰু এই হাগ্ৰামা মহিলাৰীৰ টীমক আপোনালোকে এটা ভাল উত্তৰ দিবলৈ সক্ষম হ'ব। কাৰণে আজি বৃহৎ এটা আমাৰ ইয়াত এটা ধৰণৰ এটা কাৰ্যসূচী চলি আছে। আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক গৰিয়ানি দিছোঁ। তেখেতে যি ধৰণৰ বিভ্ৰান্তি আমাৰ অঞ্চলবিলাকত কৰি আছে, ডিলিমিটেশ্যনৰ শব্দটো যি ধৰণেৰে ৰাজনীতি কৰাৰ যি এটা পৰিচালনা তেখেতে কৰি আছে, অতি লজ্জাজনক কথা। কাৰণ যি সময়ত ইমান বছৰ ধৰি আমাৰ এই অঞ্চলবিলাকত বহুখিনি সমষ্টিয়ে আমাৰ BTRৰ বাহিৰত নেতৃত্ব দিয়া খাই আছিলে, আজি এই ঠাইবিলাকে আমাৰ মাজত সোমাই গ'ল। BTRৰ এটা ভাল এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ। আমাৰ চৰকাৰৰ সময়ত আমি সদায় আমাৰ ইলেকশ্যন কমিশ্যন অফিচাৰক আমি যোৱা মানে গুৱাহাটীত আহাতো আমি লগ ধৰি পেলাই মেমৰিণ্ডাম দিয়া হৈছে যে আমি কোকৰাঝাৰ সমষ্টিটো ST আৰু ওদালগুৰি যি সমষ্টি আমাক সেইটো লাগিব, সেইটো আমাৰ এই যোনটো মেমৰিণ্ডাম তাত পূৰা লিখা আছে। তেখেতে কিন্তু যোৱাকালি যি ধৰণৰে ক'লে যে UPPL দলহে বোলে মানে ওদালগুৰিৰ যোনটো লোকসভা সমষ্টি তাক মানে দৰং সমষ্টি কৰাৰ হাত থকা বুলি কোৱাটো অতি নিন্দাজনক। তেখেতে এটা মানসিকভাৱে বিশৃংখল হোৱা এটা ব্যক্তি। কাৰণ আমি আগতেও কৈছোঁ তেখেতে বহুত মদ ভাং খায়, আৰু তেখেতৰ মাথাত তেনেধৰণৰ ডিলিমিটেশ্যনৰ নিচিনা শব্দ, ইমান মানে অৰ্থহীন শব্দ আৰু ইমান মানে মৰম লগা এটা পৰিৱেশ, ইয়াক ধ্বংস কৰাৰ কাৰণে তেখেতে কাম কৰিছে। গতিকে আজি সমূহ আমাৰ মচলপুৰৰ UPPLবাসী ৰাইজে তেখেতৰ নিন্দাৰ লগতে আজি সকলোৱে তেখেতে ৱাৰ্ণ কৰিছে যে আহি থকা সময়ত তেখেতে যেন আৰু ডিলিমিটেশ্যনৰ লৈ পেলাই যে ৰাজনীতি কৰে, তাক আমি মচলপুৰবাসী ৰাইজে আজি সকীয়াই দিছোঁ। আৰু এইটোৱে ক'লো, যোৱাকালি যি আমি ষ্টেটমেণ্ট দেখা পালোঁ, তাৰে আজি বিৰোধ প্ৰতিক্ৰিয়া ইয়াত চলি আছে যে UPPLত তাৰ সাঙুৰাই দিয়াটো। আৰু আমাৰ এই সমাজৰ সকলোৱে জানে যে ইলেকশ্যন কমিশ্যনটো এটা ইণ্ডিপেণ্ডেণ্ট এটা ইনষ্টিটিউট। তাততো আৰু কোনোবা মানে ৰাজনীতিক দলে তাত খালি নিজৰ কথাটো ক'ব পাৰে, তাত বিভিন্ন দলে পাৰে, তাতে BPF পাৰে, তাতে UPPL পাৰে, BJP পাৰে, আৰু জাতীয় সংগঠন সকলোৱে তাতে মানে নিজৰ কথাটো ৰাখিবলৈ পাৰে। তাৰ কিন্তু সিদ্ধান্তটো তেখেতসকলৰ। কাৰণ ভাৰতত এই যোনটো ইলেকশ্যন কমিশ্যন, ইয়াক এটা ইণ্ডিপেণ্ডেণ্ট এটা ইনষ্টিটিউট বনাই ৰখা হৈছে। তাত যদি তেনেধৰণৰ খালি ইয়াত মানে আমাৰ মাজত এটা বেয়া পাওক, এটা হিংসা কৰক, তেনেধৰণৰ পৰিৱেশ বনাই পেলাই ৰাজনীতি কৰাৰ বাদে তেখেতৰ একো কথা নহয়। মই সেইটোৱে কৈছোঁ, তেখেতে এতিয়া ৰিটায়াৰ্ড ল'ব লাগে। কাৰণ তেখেতে এতিয়া মাল পানী খোৱাক তেখেতৰ সময় এনে নষ্ট কৰি থাকি লাভ নাই। তেখেতক BTRৰ বাসী ৰাইজে মানে কি ক'ম, ভাষাৰ মানে নাই, তাক মানে বিদায় দিছে। তাক আৰু মানে বেয়া ভাষা দি ক'ব খোজা নাই, বহুতবাৰ ক'লোঁ, বিদায় দিছে। গতিকে ভালে গুচি যা আৰু 100% শান্ত BTR হাগ্ৰামা ডাঙৰীয়াই সদায় জাতিগত এটা ৰাজনীতি কৰিবলৈ চেষ্টা কৰে। আমি বহুত সময় দেখা পাইছোঁ তেখেতে খ্ৰীষ্টান হ'বলৈ কিছুমান কেতিয়াবা খ্ৰীষ্টানৰ সমাজক বেয়াকৈ কয়,
কেতিয়াবা আমাৰ মুছলমান ভাইসকলক বেয়াকৈ এটা মানে ৰাজনীতি কৰে আৰু সময়ে সময়ে তেখেতক দেখা পালোঁ কাম চামটো একো কৰাত নাই তেখেতে ঈদ হ'লে টুপি পিন্ধি ঘূৰি ফুৰে আৰু ছাৰ এই খ্ৰীষ্টানবিলাকৰ আমাৰ যি হেৰি আছে যোনটো পৰম্পৰা আছে সিদিনাখন তেখেতে আকৌ চাৰ্জত যায় আৰু কেতিয়াবা নাগপুৰত কিন্তু বেলেগ ৰূপতি দেখা পাওঁ গেৰুৱা কালাৰতো দেখা পাওঁ গতিকে তেনেধৰণৰ ব্যক্তিৰ আজি বিটিয়াৰবাসী ৰাইজে আচলতে থু ফিলাব লগাৰে যোগ্যৰ ব্যক্তি বুলি মই ভাবোঁ আৰু কি 100% তেখেতে পলিটিক্সে কৰি আছে আগন্তুক দিনত লোকসভা ইলেকশ্যন আহি আছে তাৰ পিছত বিটিআৰৰ ইলেকশ্যন আহি আছে ভাবিছে কি যিহেতু উন্নয়ন ফালেদি আমি ৰাজনীতি কৰিব নোৱাৰোঁ উন্নয়নৰ যেতিয়া ৰাস্তা আৰু আমাৰ নাই উন্নয়নৰ কথা ক'বলৈ তাত যিহেতু ৰাইজৰ আকৌ স্ক'প নাই তেখেতে কি কৰিলে যিকোনো এটা প্ৰক্ৰিয়া যি চেণ্ট্ৰেলৰ পৰা বা ষ্টেটৰ পৰা যিকোনো এটা প্ৰক্ৰিয়া যেতিয়া মানে চলে পজিটিভ ছাইডত তেখেতে ইয়াক নেগেটিভ ৰোল লৈ পেলাই মানুহৰ আগত বেয়া ৰাজনীতিক আমাৰ মাজত মাৰামাৰি হোৱা এটা পৰিৱেশ আমাৰ মাজত আকৌ তেখেতৰ চৰকাৰৰ সময়ত যি ধৰণৰ গোলাগুলি হৈছিল 2-3 হাজাৰ মানুহ হত্যা কৰা হৈছিল মুছলমান ভাইসকলক কি ধৰণৰ হিংসা মানে মাৰা গৈছিল ইয়াৰ এই তেখেতৰ চৰকাৰৰ সময়তে এই আটাইবিলাক ঘটনাবিলাক হোৱা তেখেতত কিন্তু তেতিয়া তেখেতে এক আখাৰো মাত মাতা নাছিল মুছলমান ভাইৰ কাৰণে কিন্তু আজি তেখেতে গুৰু খাবলৈ যায় ঈদত সেইটো আমি কৈছোঁ আৰু Gazentau Khouram I Apha BM Institute of Paramedics सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथायनि मोनसे मोजां खाबु 2023-2024 सोलोंथाय बोसोरनि थाखाय I Apha BM Institute of Paramedics सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो क'क्राझार सोहोरनि जेटी रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय I Apha BM Institute of Paramedics सोलोंथाय फसंथानाव सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा एसिस्टेंट नर्सिंग फर्स्ट एड पेशेंट केयर डायलिसिस टेक्निशियन OT टेक्निशियन फिजियोथेरापी डिप्लोमाजों लोगोसे 1 बोसोर समनि थाखाय ICU टेक्निशियन रेडियोलॉजी टेक्निशियन डिप्लोमाखौ लानो हागोन बेफोर डिप्लोमाखौ आबुङै सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन